ফার্স্ট স্টেপ আমার বডি এনেকে নরমাল পজিশন থাকিব আমি তে রাইট লেগ টু রাইট সাইড নি জাস্ট এনেকে 1 আকৌ জোৰ পৰা ভৰিটো গৈছিলে তাত আকৌ ভৰিটো ভৰিটো তেনেকে 2 নেক্সট লেফট লেগ টু লেফটত যাব 1 আকৌ লেফট লেগ টু আকৌ ভৰি আহিব 2 হল আকৌ বা কৰিছাম ভৰিটো স্টেপ টু 1 2 3 and 4 5 6 7 and 8 এটা বা হাতৰ স্টেপটো হ'ব আমি হাতটোকে জেজ এন কৰি এটো আমি জিটো থাকো এনেকে এটো কোৱা হয় জেজ আৰু এটো কোৱা হয় পাঞ্চ আৰু ফিষ্ট বুলি কোৱা হয় পাঞ্চ বা ফিষ্ট যিকোনো থাকো ক'ব পাৰি ঠিক আছে গতিকে আমি স্টেপটো কৰিব ট্রাই কৰো এটো হ'ব 1 and 2 next 3 and 4 5 6 7 and 8 second step to একেবাৰে সিম্পল জাস্ট আমি ভৰিকিটা আগলৈ নিব লাগিব আকৌ পাছলৈ গলে আনিব লাগিব আমাৰ পজিশন একেটা থাকিব স্টেপ টু কাৰণে আমি এটো পজিশনতে আছো আমি ৰাইট লেগ টু আগত নিম এনেকে 1 লেফট লেগ টু আকৌ আগত আহিব 2 নেক্সট আকৌ যত পাৰ ৰাইট লেগ টু আহিছিলে তাত আকৌ ৰাইট লেগ টু উভতি যাব 3 and 4 একেবাৰে সিম্পল আকৌ বা কৰি চাও 1 2 3 and 4 5 6 7 and 8 এতিয়া আমি এই স্টেপটো হাতটো কেনে কৰিম স্টেপটো হ'ব এনেকে আমি হাতটো প্ৰথমে যেতিয়া আমাৰ ৰাইট লেগ যাব তেতিয়া লেফট হ্যান্ড ইউজ হ'ব তো 1 আৰু যেতিয়া লেফট লেগ যাব তেতিয়া হ'ব 2 আকৌ যে ৰাইট লেগ টু বেক সাইডে উভতি আহিব যেতিয়া ৰাইট মানে কোনটো পাছফালে উভতি আহিব এনেকে পাঞ্চ কৰি পেলাই আমি যেনেকে হাতটো তললৈ আহিব ঠিক তেনেকে ইটো হাতটো তললৈ গুচিব পাঞ্চ হ্যান্ড ইউজ কৰাৰ পিছত ওকে we'll start 5 6 and 7 go 1 2 3 4 5 6 7 and 8 third step to আমাৰ কি হ'ব ভৰিটো ৰাইট লেগ টু আকৌ এফালে আহিব এতিয়া আমাৰ হাতৰ পাঞ্চে থাকিব আমি মেইনকে আজি পাঞ্চ হ্যান্ডটো বেছি ইউজ কৰি আছো বা পাঞ্চ অৰ ফিষ্ট হ্যান্ডটো বেছি ইউজ কৰি আছো আমি জাস্ট আগলে এনেকে কৰিম আকৌ তেনেকে লেফট হ্যান্ডটো এনেকে আমি কৰিম কি হ'ব 1 2 3 and 4 5 and 6 7 and 8 নেক্সট আমি কি কৰিম ভৰিটো অলপ খুস কয় মানে আমি বডিটো অলপ তললৈ আনিম এটো পজিশনত যা আৰু বডিটো কি কৰিব অলপ এনেকে 1 2 3 4 মানে বডিটো এবাৰ গলে এবাৰ পাছতে আমি বডিটো এনেকে হিলাম মানে বডিটো এনেকে নিব চেষ্টা কৰিম ওকে যেতিয়া আমাৰ হাতটো যাব স্টেপটো হ'ব এনেকে 1 2 3 and 4 একেবাৰে সিম্পল আকৌ দেখাইছো বডি ইয়াত আছে নেক্সট ইয়াত যোৱাৰ লগে হাতটো এনেকে আহিব next down হ'ব লাগিব down হৈ পেলাই হ'ব 1 and 2 and 3 and 4 and fourth step to হ'ব just আমি বডি ইয়াত এনেকে আছে আমি বডিটো কৰিম ক্ৰস কৰিম নেকি জাম্প কৰি ক্ৰস হ'ব আকৌ বা দেখাইছো এটো বডি এনেকে থাকিব মই ভৰি পজিশন খিনি নেক্সট ভিডিওত আপোনাক কৈ দিম আমাৰ ভৰি কোনটো পজিশনত কি বুলি কোৱা হয় আমি পাছৰ ভিডিওত ভালদৰে আমি শিকিব চেষ্টা কৰিম এটা আমি জাস্ট জাম্প কৰি শিকিম জাম্প কৰি পেলাই ভৰিটো ৰাইট লেগ টু আগলৈ যাব লেফট লেগ টু পিছত আহিব জাস্ট আমি ক্ৰস হ'ব ওকে আৰু হাতটো ক'ত যাব ইয়াত যাব আৰু মূৰটো তললৈ যাব আকৌ বা কৰিব ট্রাই কৰিম ইয়াৰ পৰা 5 6 and 7 go 1 নেক্সট হাতটো তললৈ আহিব 2 নেক্সট এনেকে লাহেকে ঘূৰিব জাস্ট জাম্প আকৌ ভৰিটো জাম্প কৰিব লাগিব আকৌ বা কৰিব ট্রাই কৰো 1 2 3 and jump okay আমি ফার্স্ট অফ স্টেপ টু কৰিবলৈ আমি ট্রাই কৰিম okay 1 2 3 go 1 2 3 4 1 2 3 4 1 2 3 4 1
2 and 3. Thank you.